যোগদান কৰিবলৈ পাই নিজকে ধন্য মানিছো। আমাৰ সমগ্ৰ অসমৰ জনজাতিসকলৰ যিবোৰ সমস্যা, এই সমস্যাসমূহ যদি সমাধান কৰিব লাগে, এই বিজেপি আৰু RSSক যদি ওপৰাব লাগে, তেতিয়াহ'লে আমি নিশ্চয় অসমৰ প্ৰতিটো প্ৰান্তত থকা জনজাতিসকল আজি তাৰিখত জাগিবলৈ হৈছে। কাৰণ জনজাতিসকলৰ যি অত্যাচাৰ এই চৰকাৰখনে এনেধৰণে কৰিব বিচাৰিছে, সকলো ঠাইতে খালি ভূমি অধিগ্ৰহণ কৰি বনিয়াক হস্তগত কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ পৰা যদি আমি মুক্তি পাবলৈ লগা হয়, আপোনালোকৰ কাৰ্বি আংলং যেনেদৰে জাগি উঠিছে, সমগ্ৰ অঞ্চলত সমগ্ৰ অসমত এই জাগ্ৰত প্ৰচেষ্টা আমি লৈ যাব লাগিব। ঠিক একেধৰণে আমাৰ ৰাভা আসাম এলেকাটো অসমৰ বিজেপি চৰকাৰে তাৰ স্যাটেলাইট টাউনশ্বিপৰ জৰিয়তে তাত আমাৰ যি ট্ৰাইবেল বেলবলক ভংগ কৰাৰ যে ষড়যন্ত্ৰ কৰিছে, কাৰ্বি আংলঙত যি হাজাৰ হাজাৰ বিঘা মাটি হস্তগত কৰি বনিয়াক